নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে আজি মই মিঠা দৈ বনাবলৈ ওলাইছো তাৰ বাবে মই লৈছো আধা লিটাৰ গাখীৰ আৰু চেনি লৈছো এবাটি আৰু দৈ লৈছো এক বাটি এইখিনি হৈছে মোক দৈখিনি বনাবলৈ প্ৰয়োজন হোৱা সামগ্ৰী এতিয়া মই টেঙা দৈখিনি প্ৰথমতে চেকি লৈ লম ইয়াত এক্সট্ৰা পানী যিখিনি আছিল সেইখিনি যাবৰ বাবে মই চেকনি এখনত এনেকৈ দি পানীখিনি যাবৰ বাবে থৈ দিম এয়া দেখিনে পানীখিনি যাবলৈ আৰম্ভ কৰিছে এটুপকৈ এতিয়া মই নেক্সট প্ৰচেছটোৰ বাবে আগবাঢ়িছো এতিয়া আহিছো মই গেছৰ ওচৰলৈ এতিয়া গেছত এখন কেৰাহী উঠাই দিছো আৰু কেৰাহীখনত অকমান পানী দিছো পানী দি কিনি এইখিনি চাৰিওফালে লৰাই দিছো কাৰণ গাখীৰখিনি দিলে পানী দিব লাগে অকমান এতিয়া মই আধা লিটাৰ আমুল তাজা ব্যৱহাৰ কৰিছো মই আপোনালোকে অনুভৱ কৰিলে বেলেগ গাখীৰো ব্যৱহাৰ কৰিব পাৰে পুৰবী গাখীৰো ব্যৱহাৰ কৰিব পাৰে নহলে গৰুৰ গাখীৰো ব্যৱহাৰ কৰিব পাৰে মই আমুল তাজাই ব্যৱহাৰ কৰিছো এয়া মই আধা লিটাৰ আমুল তাজা ইয়াতে কেৰাহীত বহাই দিছো আৰু কেৰাহীত বহাই দি একেৰাহে লৰাই থাকিব লাগিব সাইডত লাগি ধৰিলে সাইডৰ পৰা এৰুৱাই আনি থাকিব লাগিব মই দেখুৱা ধৰণে এনেদৰে লৰাই থাকিব লাগিব এয়া গাখীৰখিনি ধুনীয়াকৈ উতল আহিছে আৰু উতল আহিলে এতিয়া সাইডৰ পৰা মই এনেদৰে এৰুৱাই আনি থাকিম সাইডত লাগি ধৰিব সাইডৰ পৰা মই এনেদৰে অতৰাই আনি থাকিম আৰু একেৰাহে এনেদৰে লৰাই থাকিম এয়া মই একেৰাহে গাখীৰখিনি এনেদৰে লৰাই আছো 5 পৰা 10 মিনিট সময়লৈকে গাখীৰখিনি মই একেৰাহে এনেদৰে লৰাই পগাই আছো কিমানটো পৰ্যায়লৈ পগাব লাগে আপোনালোকে এইখিনি চাই থাকিলেই গম পাব কেৱল আপোনালোকে ভিডিঅটো অকমানো স্কিপ নকৰাকৈ চাই যাব এয়া ধুনীয়াকৈ উতল আহিছে আৰু মই এনেদৰে একেৰাহে লৰাই পগাই আছো এয়া দেখা পাইছেনে আপোনালোকে এনেদৰে একেৰাহে লৰাই এনেদৰে পগাই থাকিব আৰু সাইডত উতলি সাইডৰ ফালে লাগি যাব আৰু সাইডৰ পৰা আপোনালোকে হেতাৰে এনেদৰে এৰুৱাই আনি থাকিব এয়া মই কেৰাহীত লাগি থকা সাইডৰ পৰা এৰুৱাই এনেদৰে আনি আছো গেছৰ ফ্লেমটো মই এতিয়া মিডিয়াম কৰি দিছো প্ৰথমতে মই হাই কৰি গাখীৰখিনি পগাই লৈছিলো আৰু এতিয়া মই যেতিয়া উতল আহিছে আধা উতল অহাৰ পিছত মই এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈছো আৰু মিডিয়াম ফ্লেমতে এইখিনি 5 পৰা 10 মিনিট সময়লৈকে এনেদৰে পকাই আছো এতিয়া ইয়াতে মই চেনি আধা বাটি দি দিছো আৰু আধা বাটি চেনি দি পেলাও মই ভালদৰে এইখিনি গাখীৰখিনি পগাই লৈ ল'ম আৰু আধা বাটি চেনি মই পিছত ব্যৱহাৰ কৰিম কেনেকৈ ব্যৱহাৰ কৰিম ভিডিঅটো স্কিপ নকৰাকৈ চাই যাব তেতিয়া গম পাব সেই আধা বাটি চেনি মই ক'ত ব্যৱহাৰ কৰিম এতিয়া চেনিখিনি দি পেলাও মই ভালদৰে লৰাই দিছো চেনিখিনি দিয়াৰ পিছত এটা চেনিটো মেল্ট হলে পানীয়া হৈ যায় সেইকাৰণে চেনিখিনি দিয়াৰ পিছতো এইখিনি মই ভালদৰে আৰু এবাৰ হেতাৰে এনেদৰে লৰাই গাখীৰখিনি পগাই লৈছো এয়া আপোনালোকে এনেদৰে চেনিখিনি দিয়াৰ পিছত আৰু এবাৰ এনেদৰে পগাই ল'ব আগতে যদি এনেদৰে আপোনালোকে মিঠা দৈ বনাই খাই পোৱা নাই মই বনোৱা প্ৰচেছত এনেদৰে এবাৰ বনাই খাই চাবচোন সঁচাকৈ এই মিঠা দৈটো খাবলৈ বহুতে টেষ্টি হয় আৰু বজাৰতকৈ ঘৰত বনোৱা মিঠা দৈটো বহুতেই টেষ্টি হয় এয়া মই চেনিখিনি দি পেলাও মই 5 পৰা 10 মিনিট সময়লৈকে এনেদৰে লৰাই একেলাহে লৰাই পগাই ললো এয়া এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছো আৰু গাখীৰখিনি পগোৱা সম্পূৰ্ণ হৈ গৈছে এতিয়া মই সাইডৰ কেৰাহীত লাগি থকা সাইডৰ পৰা এৰুৱাই লৈ আছো এয়া মই ভালদৰে আৰু এবাৰ উতল আহিবলৈ দিছিলো চেনিখিনি দি পেলাই চেনিখিনি দি পেলাই মই ভালদৰে একেবাৰে ওপৰলৈ গেছৰ ফ্লেমটো হাই কৰি লৈ উতলিবলৈ দিছো এতিয়া মই দিছো গেছৰ ফ্লেমটো অফ কৰি আৰু এইখিনি অকমান মিডিয়াম ঠাণ্ডা হ'বলৈ দিছো এতিয়া আহিছো নেক্সট প্ৰচেছৰ ফালে এতিয়া মই টাৱা এখন বহাই দিছো গেছত বহাই দি এতিয়া মই সেই যে আধা বাতি চেনি ব্যৱহাৰ কৰিম বুলি কৈছিলো সেই আধা বাতি চেনি ইয়াতে মই টাৱাখনত বহাই দিছো আৰু অকমানো পানী ইউজ নকৰাকৈ চেনিখিনি মই এনেদৰে গলাই লৈছো চেনিখিনিত আপোনালোকে পানী ব্যৱহাৰ নকৰিব কাৰণ পানী ব্যৱহাৰ কৰিলে দৈখিনি ভাল নহব এয়া মই পানী ব্যৱহাৰ নকৰাকৈয়ে মই চেনিখিনি এনেদৰে গলাই লৈছো এয়া চেনিখিনি ধুনীয়াকৈ গল খাই গৈছে এই চেনিখিনি গলাওতে আপোনালোকে গেছৰ ফ্লেমটো
লো কৰি ৰ'ব, নহলে হাই কৰি ললে এইখিনি লগালগ কলা পৰি উঠিব। লো ফ্লেমতে এইখিনি চেনিখিনি এনেদৰে পগাই ল'ব। এয়া চেনিখিনি ধুনীয়াকৈ পগোৱা হৈ গৈছে, কালাৰটো ধুনীয়া আহিছে। এইখিনি পৰ্যায়তে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছো। এয়া মই আপোনালোকক দেখুৱাই দিছো। এই ধৰণ হল এই পৰ্যায়তে আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিব। এতিয়া মই এইখিনি লাহে লাহে ইয়াতে একেবাৰে গৰম থাকোতে মই এইখিনি লাহে লাহে অকমান অকমান গাখীৰ দি লৰাই আছো। এয়া মই গাখীৰ খিনি লৰাই আছো। এয়া মই এনেদৰে অলপ অলপ গাখীৰ দি এনেদৰে লৰাই যাম। আপোনালোকে চাই যাব এই মিঠা দৈ বনোৱা প্ৰচেছটো অলপমান বেলেগ ধৰণৰ হয়, সেয়েহে আপোনালোকে অকমানো স্কিপ নকৰাকৈ চাই যাব। ইয়াতে মই একেবাৰে গাখীৰ খিনি ঢালি দিয়া নাই, অলপ অলপকৈ গাখীৰ দি এই চেনি খিনি মই এনেদৰে গাখীৰ খিনিৰ লগত মিক্স কৰি লৈছো। এয়া দেখিছেনে, গাখীৰ খিনিৰ লগত এনেদৰে মিক্স কৰি লৈছো। অলপ অলপ গাখীৰ দি আছো। এয়া অলপ অলপকৈ গাখীৰ এনেদৰে হেতাৰে এহেতা দুই হেতাকৈ দি দি চেনি খিনি গাখীৰৰ লগত মিক্স কৰি লৈছো। আৰু এইখিনি একেৰাহে লৰাই দিছো। এতিয়া মই অকমান গেছটো জ্বলাই লৈছো। জ্বলাই লৈ আৰু এবাৰ মই ভালদৰে এইখিনি গোটেইখিনি গাখীৰ ঢালি দি একেবাৰে লো ফ্লেমতে এইখিনি আৰু এবাৰ মই উতলিবলৈ দিম। মানে উতলিব নালাগে, এইখিনি মিলাই লৈছো। এইখিনি লো ফ্লেমত এইখিনি আকৌ এবাৰ মই মিলাই লৈছো এনেদৰে। এয়া হেতাৰে লৰাই লৰাই এইখিনি চেনি আৰু চেনিৰ চিৰাপটো আৰু গাখীৰখিনি এনেদৰে মই মিলাই লৈছো। আৰু গেছৰ ফ্লেমটো মই লো কৰিয়ে থৈ দিছো। এয়া এইখিনিও মই ভালদৰে লৰাই লৰাই এইখিনি মিলাই মিক্স কৰি লৈ আছো। এনেদৰে লৰাই লৰাই মিক্স কৰি লৈছো। এইখিনি ভালকৈ মিক্স নকৰিলে দৈ খিনি খাবলৈ ভাল নহয়, সেইকাৰণে মই ভালদৰে আৰু এবাৰ হেতাৰে লৰাই লৰাই এনেদৰে মিক্স কৰি লৈছো। এয়া মই হেতাৰে এনেদৰে আৰু এবাৰ লৰাই দিছো। এতিয়া আহিছো নেক্সট প্ৰচেছটোৰ ফালে। এতিয়া মই লৈছো টেঙা দৈখিনি। এয়া মই টেঙা দৈখিনি লৈছো আধা বাতি মান লৈ পেলাই এইখিনি মই ভালদৰে ফেটি ল'ম। এইখিনি একেবাৰে ক্ৰিমি টেক্সচাৰ এটা অহালৈকে এনেদৰে ফেটি থাকিম। এয়া মই চামুচেৰে 5 পৰা 10 মিনিট সময়লৈকে ভালদৰে এনেদৰে ফেটি থাকিম। ফেটোতে এইখিনি গাখীৰ একেবাৰে এটা ক্ৰিমি টেক্সচাৰ আহি যাব। এয়া দেখিছেনে, ক্ৰিমি টেক্সচাৰ এটা আহি গৈছে। এই টেক্সচাৰটো অহালৈকে আপোনালোকে গাখীৰখিনি একেৰাহে এনেদৰে ফেটি থাকিব। এয়া মোৰ দৈখিনি ফেটি লোৱা হৈ গৈছে। এতিয়া মই টাৱাখনৰ পৰা এচামুচ আনি ইয়াতে মই মিলাই দিছো গাখীৰ। একেলগে মই গাখীৰখিনি ঢালি নিদো, অলপ অলপকৈ আনি এনেদৰে মই দৈখিনিত ঢালি দিছো। এয়া আৰু অলপমান আনি ইয়াতে মই মিলাই দিছো। এনেদৰে অলপ অলপকৈ আনি আপোনালোকে মিলাই ল'ব, একেলগে মিলাই নিদিব। এয়া এতিয়া মই টেঙা দৈখিনি গাখীৰখিনিৰ লগত টাৱাখনতে মই একেলগে ঢালি দিছো। এতিয়াও মই অলপ অলপকৈ ঢালি পেলাই ভালদৰে এনেদৰে একেৰাহে লৰাই লৰাই মই এনেদৰে ঘোলি লৈ ল'ম। এয়া মই দৈখিনিও অলপ অলপকৈ এনেদৰে ঢালি দিছো। একেলগে মই ঢালি দিয়া নাই। এতিয়া মই গোটেইখিনি দৈয়ে এনেদৰে ঢালি দি একেৰাহে এনেদৰে লৰাই থাকিম। এয়া মই এনেদৰে লৰাই দিছো আৰু টাৱাখনৰ চাইডত লাগি থকাখিনিও মই এনেদৰে হেতাখনেৰে এৰুৱাই এৰুৱাই আনি আছো আৰু একেৰাহে লৰাই আছো। একেবাৰে মই ভালকৈ মিক্স হোৱালৈকে চেনি চিৰাপ
দৈ আৰু গাখীৰে ভালদৰে মিক্স হোৱাকৈ একেৰাহে লৰাই এনেদৰে ঘটি দিছো। এই মিঠা দৈ বনোৱা প্ৰচেছটো অকমান দীঘলীয়া হয়, সেয়েহে অকমান ভিডিঅ'টো অকমান দীঘল হৈ যায়। এয়া মই একেৰাহে এনেদৰে লৰাই দৈখিনি আৰু দৈ আৰু গাখীৰখিনি মিক্স কৰি লৈছো। মই এইটো স্কিপ কৰিও দেখুৱাব পাৰিলে, মই কিন্তু স্কিপ কৰি দেখুওৱা নাই, কাৰণ স্কিপ কৰি দেখালে আপোনালোকে বুজি নাপাব। সেইকাৰণে মই স্কিপ নকৰাকৈ আপোনালোকক ভিডিঅ'টো দেখুৱাইছো। আপোনালোকে ভালদৰে চাই ল'ব। এতিয়া মই 2টা কাপ লৈছো। এয়া 2টা কাপত মই দৈখিনি থৈ দিম। মাটিৰ পাত্ৰ হলে বেছি ভাল হয়। এইকেইটা কাপ মাটিৰে কাপ হয়, কিন্তু একেবাৰে মাটিৰ দৈ যোনটো সাঁচে মাটিৰ টেকেলি, তাতে দৈটো সাঁচিলে ধুনীয়া হয়, কাৰণ এক্সট্ৰা পানী যদি থাকে সেইখিনি টেকেলিটোৱে শুহি লৈ যায়। এয়া মই কাপ 2টাত থৈ দিছো, আৰু অকমান ৰৈ গৈছে। এই ৰৈ যোৱা খিনিও মই এটা ষ্টীলৰ বাতিতে থৈ দিম। এয়া মই ষ্টীলৰ বাতি এটা লৈছো, আৰু ৰৈ যোৱা খিনি ষ্টীলৰ বাতিটোতে ঢালি লৈছো। এয়া মই দৈখিনি ষ্টীলৰ বাতি এটাতে ঢালি লৈছো। এয়া মোৰ গোটেইখিনি ঢলা হৈ গ'ল। এইখিনিয়ে হৈছে 2 কাপ আৰু এবাতি। এতিয়া মই টিচু পেপাৰেৰে ঢাকি এৰাতিৰ বাবে থৈ দিম। এয়া মই কাপ কেইটা টিচু পেপাৰেৰে এনেদৰে ঢাকি লৈছো। ঢাকি এডাল লবৰ মাৰি ল'ম। এয়া টিচু পেপাৰে ঢাকি লবৰ এডাল মাৰি দিছো। আৰু এইখিনি এতিয়া মই এৰাতিৰ বাবে এনেদৰে থৈ দিম। এৰাতিতে ধুনীয়া দৈ হৈ যাব। এয়া মই বাতিটোতো এনেদৰে এডাল ৰবৰ মাৰি দিছো, টিচু পেপাৰ এখন দি পেলাই। এতিয়া মই কাপোৰ এখন মেৰিয়াই এইখিনি এৰাতিৰ বাবে ধুনীয়াকৈ থৈ দিম, কাৰণ এইখিনিত ঠাণ্ডা পৰিব নালাগে, গৰমত ৰাখিব লাগে। সেইকাৰণে কম্বল এখন হলে বেছি ভাল হয়। মই কিন্তু কম্বল দিয়া নাই, এখন কপাহী কাপোৰে দিছো, চাদৰ এনেদৰে দি পেলাই মই ধুনীয়াকে মেৰিয়াই থৈ দিছো নেক্সট দিনাখনৰ বাবে। এয়া নেক্সট ডে মই কাপোৰখন অঁতৰাই পেলাই দৈখিনি এতিয়া মই চাই ল'ম হৈছে নে নাই। এয়া মই টিচু পেপাৰখন অঁতৰাই দিছো। এয়া ধুনীয়া দৈ হৈ গৈছে। এয়া দেখিছেনে আপোনালোকে, ইমান ধুনীয়া দৈ হৈ গৈছে। আগতে যদি আপোনালোকে এনেদৰে দৈ বনাই খাই পোৱা নাই, এবাৰ এনেদৰে বনাই খাই চাবচোন। সঁচাকৈ এই দৈ বনোৱা প্ৰচেছটো সঁচাকৈ ইজি আৰু খাবলৈ বহুতেই টেষ্টি হয়। আগতে যদি এনেদৰে বনাই খাই পোৱা নাই, এবাৰ বনাই খাই চাব, আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পায়। এয়া মোৰ দৈ সম্পূৰ্ণ ৰেডি হৈ গৈছে। এই গৰমত দৈ খাবলৈ বহুতেই টেষ্টি হয়। সেয়া মই আপোনালোকক ওচৰৰ পৰাই দেখুৱাই দিছো দৈখিনি আনি। এয়া ইমান ধুনীয়াকৈ দৈখিনি জমি গৈছে। আৰু কালাৰটোও বহুত ধুনীয়া আহিছে দৈখিনিৰ। এয়া মোৰ সম্পূৰ্ণ দৈ ৰেডি হৈ গৈছে। আপোনালোকক মই ওচৰৰ পৰা ধুনীয়াকৈ দেখুৱাই দিছো। আগতে যদি এনেদৰে দৈ বনাই খাই পোৱা নাই, এবাৰ মই বনোৱা প্ৰচেছত দৈখিনি বনাই খাই চাবচোন। সঁচাকৈয়ে দৈখিনি বনাবলৈ ইজি হোৱাৰ উপৰিও খাবলৈও বহুত টেষ্টি হয়। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়া